নমস্কাৰ। এই মুহূৰ্তত অসমবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং। সমাগত ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। তাৰ মাজতে ২১ ফেব্ৰুৱাৰী কাছাৰ জিলা পশ্চিম কাৰিগৰৰ বাংলাদেশৰ সীমান্তৰ নানাপুৰলৈ অহাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। ভাৰত চৰকাৰ ভাইব্ৰেণ্ট ভিজেল গ্ৰামত অংশগ্ৰহণ কৰিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে। লগতে ব্ৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশল ৰায়ে নাতাপুৰলৈ আহি গৃহমন্ত্ৰী অনুষ্ঠানত স্থান পৰিদৰ্শন কৰিব। হঠাৎ অসমবাসীৰ বাবে আহিল এক দুখৰ খবৰ। বিশিষ্ট সাহিত্যিক তৰুণ বৰাই মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰৰ দিনা ২:৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স আছিল ৭০ বছৰ। উল্লেখযোগ্য যে শনিবাৰে হঠাৎ তেওঁ অসুস্থ হৈ পৰাৰ পাছত তেওঁক দিনৰ ২ বজাত ভৰ্তি কৰা হৈছিল হস্পিটেলত, কিন্তু বিয়লি ২:৫৪ তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে।